নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপি মিঠা আচাৰ কেনেকৈ বনায় তাৰে এটা মই ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু শেষত জনাব আজিৰ ভিডিঅ' চাই কেনে পালে। আৰু এইখিনি আছে বগৰী আৰু বগৰীখিনি ৩-৪ দিনমান শুকুৱাই লোৱা হৈছিলে আৰু ইয়াত যিখিনি অকণ ক'লা ক'লা পৰি গৈছে এইখিনি মই আঁতৰাই ল'ম, মানে বগৰীখিনি মই বাছি ল'ম, ভাল বগৰীখিনি যিহেতু, আৰু অৱশ্যে অলপ বেছিয়ে শুকালে, বেছি নুশুকালেও হয় যিহেতু মিঠা আচাৰ বনাবৰ কাৰণে। আৰু এয়া দেখিছে মই বগৰীখিনি ভাল চাই বাছি ল'লোঁ আৰু এইখিনি ইমানখিনি ওলালে ভাল বগৰী, সেইখিনিও ভালেই, ইমান বেয়া নহয়, তথাপিতো সেইখিনি মই দিয়া নাই। আৰু বগৰীখিনি এনেদৰে আপোনালোকে ফালি ল'ব যাতে ইয়াত যিখিনি মই মছলা ব্যৱহাৰ কৰিম বা বস্তু ব্যৱহাৰ কৰিম যাতে বগৰীটোৰ ভিতৰলৈ সোমাই যায়। আৰু এয়া এনেদৰে আপোনালোকে ফালি ল'ব গোটেই বগৰীখিনি। আৰু এইখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু এয়া গোটেইখিনি ফালি লোৱা হৈ গ'ল। আৰু এতিয়া মই ইয়াত এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই লৈছোঁ জিৰা, ধনিয়া, গোটা জিৰা আৰু ধনিয়া, এইখিনি এখন শুকান কেৰাহীত মানে তেল চেল নিদিয়াকৈ ভাজি ল'ম ধুনীয়াকৈ। আৰু ৰঙচুৱা হ'লেকে বা এইখিনি যেতিয়া ফুটিবলৈ আৰম্ভ কৰিব তেতিয়ালৈকে আপোনালোকে ভাজিব যাতে গুড়ি কৰিবলৈ সহজ হয়। এনেদৰে অলপ সময় ভাজিব আপোনালোকে। এয়া ভজা প্ৰায় হৈছে আৰু এইখিনি ৰঙচুৱা পৰিছে। আৰু এতিয়া মই এইখিনি এখন প্লেটত ঢালি লৈছোঁ বস্তুখিনি, মানে মছলাখিনি, আৰু এইখিনি খুন্দি ল'ম। আৰু মছলা যিহেতু বেছি নহয় সেইকাৰণে মই খুন্দনা নাই, সেইকাৰণে মই এটা গিলাচত বেলনা মাৰি সহায়ত এইখিনি খুন্দি লৈছোঁ আৰু খুব ধুনীয়াকৈ আচলতে মিহি হৈ গৈছে যিহেতু ধুনীয়াকৈ ভাজি লৈছিলোঁ। আৰু একেবাৰে গুড়ি নহ'লেও হ'ব মছলাখিনি, যাতে বগৰীখিনিত লাগি থাকে, তেতিয়া তেনেকৈ খাবলৈ বেছি ভাল হয় আচলতে। আৰু এইখিনি এনেদৰে গুড়ি হৈ গ'ল আৰু মই এইখিনি এখন প্লেটত উলিয়াই লৈছোঁ। এয়া দেখিছে, আৰু যিহেতু মিঠা আচাৰ বনাম ইয়াত লাগিব আমাক গুড়, যিহেতু গুড়েদি বনাম। আৰু এয়া মই এখন কেৰাহীত এতিয়া অকণমান তেল দিছোঁ, তেল বৰ বেছি দিয়া নাই, তেল মই প্ৰায় 50 গ্ৰাম নহয়, তাতকৈ অলপ কমহে দিছোঁ, যিহেতু তেল বেছি নিদিলেও হয় মিঠা আচাৰত। আৰু ইয়াত মই দিম, এইখিনি গৰম হ'লে দিব আপোনালোকে। এয়া মই পাঁচফোৰণ লৈছোঁ আৰু পাঁচফোৰণো মই বেছি লোৱা নাই যিহেতু বগৰী বেছি নহয় সেইকাৰণে। আৰু এইখিনি যেতিয়ালৈকে ফুটিবলৈ আৰম্ভ কৰিব তেতিয়ালৈকে আপোনালোকে ভাজিব। এইখিনি অকণমান ভজা যাব লাগিব, মানে ৰঙচুৱা হ'ব লাগিব আৰু ফুটিব লাগিব বস্তুখিনি। এয়া দেখিছে, আৰু ইয়াত মই অকণমান দিছোঁ নিমখ, যিহেতু মিঠা বস্তুত অকণমান নিমখ দিলে খাবলৈ তাৰ সোৱাদটো বেছি ভাল হয়। আৰু ইয়াত মই দিছোঁ এইখিনি যিখিনি মই মছলা পিচি লৈছিলোঁ সেইখিনি, আৰু এইখিনি ভাজি থাকিব, অলপ সময় ভাজিব, বেছি নহয়, প্ৰায় 1 মিনিটমান সময় আপোনালোকে ভাজিব, বৰ বেছি নাভাজিলেও হয়, যিহেতু আগতে বস্তুখিনি মই ভাজিয়ে লৈছোঁ। আৰু ইয়াত মই এড কৰিম এতিয়া সৰু সৰুকৈ কাটি লোৱা এইখিনি হৈছে গুড়, আৰু গুড়খিনি আপোনালোকে সৰু সৰুকৈ কাটি ল'ব, তেতিয়া সোনকালে গলি যায়। আৰু এইখিনি ভাজিব, মানে এইখিনি গুড়খিনি গলালৈকে। আৰু আপোনালোকে আৰু এটা কাম কৰিব পাৰে, এইখিনি বগৰীখিনি প্ৰথমতে দি আপোনালোকে গুড়খিনি পাছত দিও আপোনালোকে বনাব পাৰিব। তো মই প্ৰথমতে গুড়খিনি এনেদৰে পগাই লৈছোঁ আৰু এইখিনি এনেদৰে গোটেইখিনি গুড়খিনি গলা হোৱাৰ পাছত বৰ বেছি নাভাজিলেও হ'ব।
গুড়িখিনি দেখিছে খুব ধুনীয়াকৈ পাগ আহি গৈছে। আৰু মই ইয়াত কেৰাহীখন নমাই ল'লোঁ গেছৰ পৰা। আৰু ইয়াত মই ব্যৱহাৰ কৰিম ৰেড চিলি পাউডাৰ। আৰু যিহেতু ৰেড চিলি পাউডাৰ দিলে খুব ধুনীয়া এটা কালাৰ উঠে আৰু ভাল লাগে। এইখিনি সৰু পেকেট এটা, তো সৰু পেকেটৰ গোটেই পেকেটটোৱে মই দিছোঁ ইয়াত। আৰু যিহেতু অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে। আৰু ইয়াত মই দিম বগৰীখিনি। আৰু আপোনালোকে গেছত গুড়খিনি পগাই থাকোঁতেও আপোনালোকে বগৰীখিনি দিব পাৰে, তেতিয়া অৱশ্যে বেছিয়ে ভাল হয়। মই যিহেতু নমাই লৈছোঁ, অকণ ঠাণ্ডা হ'লে যিহেতু বস্তুখিনি মানে মিক্স কৰাত অকণমান অসুবিধা হয়তো আপোনালোকে কি কৰিব, গেছত যেতিয়া গুড়খিনি পগাই থাকিব তেতিয়া আপোনালোকে বগৰীখিনি দি পিনি লাৰি থাকিব। আৰু ইয়াত মই অলপ ভিনেগাৰ দিছোঁ, যিহেতু ভিনেগাৰ দিলে আচাৰ বহুত দিনলৈ ভালে থাকে। আৰু সেইকাৰণে আচাৰ বনালে আপোনালোকে ভিনেগাৰটো ব্যৱহাৰ কৰিবই। আৰু যদি ভিনেগাৰ নাথাকে আপোনালোকে নেমু টেঙাৰ ৰসো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া দেখিছে ধুনীয়াকৈ ৰেডি হৈ গ'ল বগৰীৰ মিঠা আচাৰ। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।